একপিনে ৰাজ্যত অব্যাহত আছে দীঘলীয়া লকডাউন, আনপিনে ৰাজ্যৰ পঞ্চায়তে চাউল বিতৰণত চলিছে ব্যাপক দুৰ্নীতি, যাৰ ফলত সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে বকুৰ ৭২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়তত সংঘটিত হৈছে চাউল বিতৰণৰ দুৰ্নীতি। পঞ্চায়তখনৰ পঞ্চায়ত প্ৰতিনিধিৰ লগতে গাঁওবুঢ়াই একাংশ উপযুক্ত দুখীয়া লোকক বঞ্চিত কৰি ধনী শ্ৰেণীৰ লোকৰ মাজত বিতৰণ কৰিলে চৰকাৰী যোগান ধৰা চাউল। এই কথা আমাৰ নহয়, এই কথা বঞ্চিত হিতাধিকাৰীৰ নিজ মুখেৰে শুনকচোন। কি হৈছে আজি ইয়াতে চাউল দি আছে, যিবিলাকে গৰীব মানুহক চাউল দি আছে, ধনী মানুহবিলাকক চাউল দিছে আৰু যোনে পাব লাগে তাক দিয়া নাই। এইটো গাংবুঢ়া মেম্বাৰ সভাপতি সম্পাদকো থাকোঁ, ইয়াৰ লগত জড়িত যদি আছে কিবা এটা। উত্তৰ বেকালি গাঁও পঞ্চায়তত এই গাঁও পঞ্চায়তত বহুত অনিয়ম দুৰ্নীতি হৈ আছে। এই চাউল আৰু টকা যিখিনি দুখীয়া মানুহে পাব লাগিছিল এই লকডাউনৰ মাজত তেওঁলোকে নাপায়। অতি ধনী পৰিয়ালৰ সম্ভ্ৰান্ত পৰিয়ালৰ লোকে পাইছে, যি নেকি একদম চাকৰি কৰা ব্যক্তিলৈকে পাইছে। আৰু তাৰোপৰি আমাৰ যিখিনি জব কাৰ্ড থকা ব্যক্তি তেওঁলোকে আমাৰ ১ টকাও পোৱা নাই। জব কাৰ্ডত আজি ১-২ বছৰ হ'ল কাম হোৱা নাই, কিন্তু এই আমাৰ পঞ্চায়তৰ পিছফালে চাওক, এই পুখুৰীটো ককলেঙেৰে খান্দি আজি পইচা দিছে, কিন্তু সাধাৰণ মানুহে জব কাৰ্ড পোৱা নাই। আৰু জব কাৰ্ড যিমান আছে চব আমাৰ এই পঞ্চায়তত জমা আছে। চাওক, কোনোবা নাপাব লগা ধনী মানুহো পাইছে, সেনেকুৱা নিচিনা লিষ্টত সোমাইছে। এতিয়া সেইখিনি অভিযোগ ৰাইজৰ পৰা আহি আছে, আমিও সেইখিনি শুনিছোঁ, কিন্তু কিমান দূৰ সম্ভৱ সেই কথাখিনি আমি ইমান স্পষ্ট নহয়, যিহেতু তাত জড়িতই নহয়। গতিকে আমি সচেতন সামাজিক মানুহ হিচাপে আমাকো বেয়া লাগিছে। আমি কাৰোবাক যদি সেই 5 বেগ চাউল যদি আৰু কাৰো 10জনে পালোঁ হয়, তেনেহ'লে আমাকো অলপ ভাল লাগিল হয়। কিন্তু যিটো উভতি গ'ল, ইয়াত অহা চাউলখিনি আৰু উভতি যাব, আৰু যিলৈকে 1 মাহলৈকে চাউলখিনি ৰটেশ্যন হৈ ঘূৰি আছে। কালি ডিষ্ট্ৰিবিউশ্যন কৰিছে, আৰু একবাৰ আগতে ডিষ্ট্ৰিবিউশ্যন কৰিলে, কালি আৰু একবাৰ ডিষ্ট্ৰিবিউশ্যন কৰিলে, তাৰপিছত চাউলখিনি লৈ গ'ল। তাৰপিছত এই চাউলখিনি উঠাই পেলাই কালি ৰাতি লৈ গ'ল হয় কোনোবা গাঁওবুঢ়াৰ ঘৰত। ঘটনাৰ লগত কোনে জড়িত হৈ বুলি এই চাউলখিনি উভতি গ'ল? এতিয়া কি ক'ব, এতিয়া সম্পূৰ্ণ তথ্যখিনি আপুনি গাঁওবুঢ়াকেইটাৰ পৰা পাব। মই জনা কাৰণ সিহঁতে ডিষ্ট্ৰিবিউশ্যন কৰি আছে আৰু মণ্ডলটোৱে ডিষ্ট্ৰিবিউশ্যন কৰি আছে। চাউলখিনি কালি যায় ক'ত ৰাখিলে হয়, আপুনি গাঁওবুঢ়া সেই গাঁওবুঢ়াজন ইয়াতে আছে, আপোনালোকে সুধিলেও। আৰু আমি হয়, আপুনি ঠিকেই শুনিছে। পঞ্চায়তখনৰ জনপ্ৰতিনিধিৰ লগতে একাংশ গাঁওবুঢ়াই সংঘটিত কৰিছে চাউল বিতৰণৰ দুৰ্নীতি। ঘটনাক লৈ পঞ্চায়তখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আনহাতে ব্যাপক দুৰ্নীতিৰে চাউল বিতৰণ কৰা পঞ্চায়তখনৰ পৰা ৰহস্যজনকভাৱে 5 বেগ চাউল কৌশলেৰে উভতাই লৈ যোৱা ঘটনাই সৃষ্টি কৰিছে আন এক ৰহস্য। ইপিনে পঞ্চায়তখনত দৰিদ্ৰ লোকৰ মাজত 1000 টকীয়া বিতৰণৰ নামতো সংঘটিত হৈছে দুৰ্নীতি। নগৰবেৰাৰ পৰা পুলক বৈশ্য ৰিপৰ্ট, নিউজ 31 অসম।